জীৱভৰ বা বায়োমাছ হ'ল কিছুমান উদ্ভিদজাত বা প্ৰাণীজাত সামগ্ৰী য'ৰ পৰা শক্তি উৎপাদন কৰা হয়, বিশেষকৈ তাপ বা বিদ্যুৎ শক্তি। তাৰ মানে এই উদ্ভিদজাত বা প্ৰাণীজাত সামগ্ৰী ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া জীৱভৰ বা বায়োমাছক কেনেদৰে শক্তি উৎপাদনত ব্যৱহাৰ কৰি অহা হৈছে তাক যদি চাবলৈ যাওঁ, তেতিয়া প্ৰথমতে আমাৰ মনলৈ আহে খৰি। খৰি এটা জৈৱভৰ, কাৰণ আমি ইয়াক শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰোঁ, তাপ শক্তি উৎপাদনৰ বাবে। জীৱভৰ বা বায়োমাছৰ আন এটা উদাহৰণ হ'ল গোবৰ পিঠা। ভাৰতৰ বিভিন্ন ঠাইত গোবৰৰ পিঠা তাপ শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। বহু আগৰে পৰা গোবৰৰ পিঠা জ্বলাই তাপ শক্তি আহৰণ কৰা হয়। কাৰণ ভাৰতবৰ্ষত বৃহৎ পশুধন আছে। গৰু, ছাগলী, ম'হ আদিৰ সংখ্যা বেছি, যাৰ বাবে ইয়াক এটা ইন্ধনৰ নিয়মীয়া উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ইয়াৰ কিছুমান অসুবিধাও আছে। অসুবিধাবোৰ হ'ল এই ইন্ধন দহনৰ ফলত বেছি তাপ উৎপন্ন নহয়। দ্বিতীয়তে, ইয়াৰ দহনৰ ফলত যথেষ্ট ধোঁৱা নিৰ্গত হয়। তাৰ পাছত আহি যায় কাঠখৰিৰ আঙঠা। কম অক্সিজেনৰ পৰিৱেশত কাঠ জ্বলালে তাত থকা পানী আৰু উদ্বায়ী পদাৰ্থসমূহ ওলাই যায় আৰু কেৱল আঙঠাখিনিহে থাকি যায়। এই আঙঠা শিখাবিহীনভাৱে জ্বলে, তাৰ মানে জ্বলোতে শিখাৰ উৎপন্ন নহয়। লগতে ইয়াত তাপ উৎপাদন ক্ষমতা যথেষ্ট উচ্চ মানৰ হয়। আৰু আৰু এটা কথা হ'ল ইয়াৰ পৰা যথেষ্ট কম পৰিমাণে ধোঁৱা নিৰ্গত হয়। কথাটো তোমালোকে পৰ্যবেক্ষণ কৰি চাব পাৰা। যদি এটা জ্বলি থকা খৰি আৰু এটা আঙঠা লক্ষ্য কৰিলে তুমি দেখিবা যে আঙঠাটোৰ পৰা ধোঁৱা অতি নগণ্য পৰিমাণেহে, কম পৰিমাণেহে ওলাব। জৈৱ গেছ বা বায়োগেছ জৈৱিক উপাদানবোৰ অক্সিজেনহীন পৰিৱেশত পচিলে এক ধৰণৰ গেছৰ উৎপন্ন হয়, যাক জৈৱ গেছ বা বায়োগেছ বুলি কোৱা হয়। জৈৱ গেছ আচলতে এটা গেছ নহয়, ই কেইবাটাও গেছৰ মিশ্ৰণ। ইয়াত প্ৰধানকৈ মিথেন আৰু কাৰ্বন ডাই অক্সাইড থাকে। গোবৰ, শস্য চপোৱাৰ পাছত থাকি যোৱা অৱশিষ্ট, শাক-পাচলিৰ পেলনীয়া অংশ, পুতিজল, পেলনীয়া খাদ্যবস্তু আদিৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰিব পৰা যায়। জৈৱ গেছ প্ৰস্তুত কৰোঁতে প্ৰধান উপাদান হ'ল গোবৰ, সেয়ে ইয়াক গোবৰ গেছ বুলিও কোৱা হয়। জৈৱ গেছ এক উত্তম ইন্ধন। ইয়াত ৭৫% মিথেন থাকে। ই ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে। ইয়াৰ দহনত কাঠ বা কয়লা দহনত উৎপন্ন হোৱা ছাইজাতীয় একো অৱশিষ্ট নাথাকে। ইয়াৰ তাপ উৎপাদন ক্ষমতা যথেষ্ট বেছি হয়, হিটিং কেপাচিটি যথেষ্ট বেছি হয়। জৈৱ গেছ সাধাৰণতে লাইট জ্বলাবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু এই গেছ উৎপন্ন কাৰ্যত নিৰ্গত হোৱা অৱশিষ্ট পেলনীয়া অংশ উত্তম সাৰ হিচাপে ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াত নাইট্ৰজেন আৰু ফছফৰাছৰ পৰিমাণ যথেষ্টখিনি থাকে। প্ৰিয় দৰ্শক, আমি আজি আলোচনা কৰা দুয়োবিধ শক্তিৰ উৎস অৰ্থাৎ জৈৱভৰ বা জৈৱ গেছ হ'ল নৱীকৰণযোগ্য শক্তিৰ উৎস, কাৰণ ইয়াত ব্যৱহাৰ হোৱা গোবৰ, পেলনীয়া আৱৰ্জনা, পুতিজল আদিবোৰ নিয়মিতভাৱে আমি পাই থাকোঁ। গতিকে প্ৰযুক্তিবিদ্যা বিকাশৰ জৰিয়তে আমি এনে জৈৱিক শক্তিৰ উৎসৰ মান উন্নত কৰিব পাৰোঁ আৰু ভৱিষ্যতে ইয়াৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।